নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ জলকীয়াৰ আচাৰ। মইনো কিদৰে এই জলকীয়াৰ আচাৰ বনালোঁ চাওঁ আহক। প্ৰথমে মই জলকীয়াখিনি ভালদৰে ধুই 2-3 ঘণ্টামান ৰ'দত দিয়াৰ পিছত সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এটা কেৰাহীত বগা সৰিয়হ অলপ সময় ভাজি লৈছোঁ। সৰিয়হখিনি অলপমান ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া মিক্সিত গুড়ি কৰি লৈছোঁ। কাটি থোৱা জলকীয়াৰ টুকুৰাবোৰ আৰু সৰিয়হৰ গুড়িখিনি মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই এটা কেৰাহীত সৰিয়হৰ তেল গৰম কৰি তাত 2-3 চামুচমান পাঁচফোৰণ ভাজি ল'ম। এতিয়া মই পাঁচফোৰণ আৰু তেলখিনি জলকীয়া আৰু সৰিয়হ মিহলাই থোৱা বাতিটোত ঢালি দিম আৰু গোটেইখিনি ভালদৰে মিহলাই ল'ম। গোটেইখিনি ভালদৰে মিহলাই হোৱাৰ পিছত এতিয়া মই ইয়াতে পুৰণা অলপ ভোট জলকীয়াৰ আচাৰ দি দিছোঁ। এতিয়া মই গোটেইখিনি আকৌ এবাৰ মিহলাই ল'ম। গোটেইখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত ইয়াতে মই এতিয়া অলপমান তেতেলী দিছোঁ, যাতে আচাৰখিনি খাই অলপ টেঙা টেঙা জ্বলা জ্বলা লাগে। আপোনালোকে যদি নিবিচাৰে তেতেলী নিদিলেও হ'ব। এই আচাৰবিধ আপোনালোকে বনাই উঠি লগে লগেই খাব পাৰে। এয়া চাওক, আচাৰবিধ ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি এটা বটলত ভৰাম। একেবাৰে সহজ আৰু কম সামগ্ৰী ব্যৱহাৰ কৰি বনোৱা এই আচাৰবিধ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।